সকলোৰে চিৰকাল এই অমৰাৱতীৰ অধীশ্বৰ মই দেৱ পুৰন্দৰ ৩৩ কোটি দেৱতা যাৰ আদেশ পালিবৰ হেতু সদা হস্ত অদিতি নন্দন মই ইন্দ্ৰ তেওঁলোকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকী মই দেৱশ্ৰেষ্ঠ দেৱেন্দ্ৰ আজি মোতকৈ সুখী সমৃদ্ধিশালী আছে জানো অন্য কোনোজনে ব্ৰহ্মাদেৱৰ সৃষ্টি সেয়ে আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ হেতু দিতি আৰু তৰুণ নন্দন সেই দৈত্য দানৱ কৰে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি সেয়ে দিগপথ দেৱৰাজ প্ৰত্যেক মুহূৰ্ততে হস্তময় থাকিবা চিৰশত্ৰু দৈত্য আৰু দানৱৰ বাবে তাৰ বাবে নিশ্চিন্তে থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য মোৰ লাগে মাতো আপোনাৰ বাবে শত্ৰুক মুহূৰ্ততে কৰিম নেকি শুনি সুখী হলো তোমাৰ উচ্চাকিত বাণী দিগপথ দেৱৰাজ অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে কতো যেন নাথাকে ছিদ্ৰ কাৰণ শত্ৰু অতিকে চতুৰ এবে ব'লা যাওঁ আমি নৰ্তকীগণৰ কাষে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীত